শ্ৰদ্ধাৰ ৰাইজ, সংকল্প আমাৰ 1 লাখ চৰকাৰী চাকৰি দিয়া। আজিৰ দিনটোত আমি 87,000ত ভৰি দিলো। নতুন বিজ্ঞাপন ওলাব লাগে আৰু 13,000ৰ। আমি বিজ্ঞাপন উলিয়াম আৰু 22,000ৰ। 13,000ৰ পৰিৱৰ্তে আৰু 22,000 চাকৰিৰ আমি বিজ্ঞাপন উলিয়াম। আৰু ইমানতে শেষ নহয়। বিজেপি চৰকাৰ থাকো মানে বছৰত এনেকে ধৰণৰ আমি চৰকাৰী চাকৰি দিয়েই থাকিম। আমি কতো থমকি নৰওঁ। তাৰ লগে লগে আজিৰ সভাতে আমি আৰু এটা নতুন কথা ক'ব খুজিছো। চৰকাৰী চাকৰি আমি কৰিম, কিন্তু আমাৰ মাজত থকা উদ্যমী যুৱকসকল, উদ্যোগী যুৱকসকলে চৰকাৰী চাকৰি নকৰি 10জনক চাকৰি দিয়াৰ কাম কৰিব লাগিব। আমাৰ অসমক উদ্যোগীকৰণ লাগিব, নহলে আমি আমাৰ ৰাজ্যখনক আগুৱাই লৈ যাব নোৱাৰো। তাৰ কাৰণে আমাক কি লাগিব? এটা উদ্যোগৰ পৰিৱেশ লাগিব। উদ্যোগৰ পৰিৱেশ কেতিয়া নিৰ্মাণ হ'ব? যেতিয়া আমাৰ ৰাজ্যখনত বন্ধ, ধৰ্ণা, পিকেটিং আন্দোলন নাথাকিব। যোৱা 2টা বছৰত আন্দোলন বিবৰ্জিত পৰিৱেশৰ সুযোগ লৈ আমি ইমান ডাঙৰ কৰ্মযজ্ঞ এটাৰ পিছত এটাকৈ কৰি গৈ আছো। অৰুণোদয়, মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই, প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম, আয়ুষ্মান ভাৰত, 40 লাখ লোকক ৰেচন কাৰ্ড, উন্নয়নৰ অশ্বমেধৰ যজ্ঞ, জিলাই জিলাই মেডিকেল কলেজ, ব্ৰহ্মপুত্ৰৰ ওপৰত নতুন নতুন দলং। আমাৰ অসমখনত আজি চাৰিওফালে উন্নয়নৰ অশ্বমেধ ঘোঁৰা দৌৰিব লাগিছে। মই বিশ্বাস কৰোঁ এই সমগ্ৰ প্ৰক্ৰিয়াৰ লগত সংগতি ৰাখি আজি মই ঘোষণা কৰিব খুজিছো যে অসমৰ 2 লাখ যুৱক যুৱতীক নতুনকৈ স্বাৱলম্বী হ'বৰ কাৰণে, উদ্যোগ প্ৰতিষ্ঠা কৰাৰ কাৰণে আমি 2 লাখ টকাকৈ ৰাজসাহায্যৰে তেওঁলোকক আমি উদ্যোগ গঠনৰ দিশত আমি প্ৰেৰণা যোগাম। চৰকাৰী চাকৰিও পাব, আত্মসংস্থাপনৰ ৰাস্তাও খোল খাব। এখন নতুন অসম নিৰ্মাণ হ'ব, নতুন ভাৰত নিৰ্মাণ হ'ব, তাক মই বিশ্বাস কৰোঁ।